বাপে ধৰণে মদ খাইছো তহঁতক কি হ'ল তহঁতক কি হ'ল চাই ল'ম মই তহঁতক চাই ল'ম তই কিয় হুলস্থুল কৰিছ আজি আবেলিতে ধৰিলি যে কাক গালি পাৰি আছ আৰে মোৰ বাপেৰৰ পইচাৰে মদ খাইছো সিহঁতৰ কি হ'ল আৰে মিটিং মাতিছো ৰাজনৈতিক দলৰ মিটিং আৰে চব জানা আছে লংকালে গ'লে চব ৰাৱণ হয় পিছে পুলিচ ককাই আজি আপোনাৰ ডিউটি ইয়াতে নেকি ককাইদেউ চলাব নালাগে তই এতিয়া ঘৰলৈ যা নহয় মানে আপোনালোকৰ পুলিচবোৰক ককাইদেউ বুলি মাতিলে কিছুমান দুখ মাফ হৈ যায় হ'ব যা এতিয়া ঘৰত যা ঘৰলৈ অঁ ঘৰলৈ গৈ কিডাল কৰি কিয় এই মই মদ খোৱাৰ কাৰণে মাইকীজনীও এৰি থৈ গুচি গ'ল ডিঙিলৈকে এসোপা গিলিবি আৰু তোৰ মাইকী এৰি থৈ লগত কি কৰিব তোৰ গুচি গ'ল যা যা এতিয়া ঘৰত যা ঠিক আছে আপুনি যাব পাৰিছে নহয় মই যাম অঁ মই যাওঁ কিন্তু সিহঁতক মই চাই ল'ম সিহঁতে মিটিং পাতে মিটিং আপোনাক মই এটা কথা সুধো কওকচোন এই যে পাগলীজনীয়ে এই মাজনী চিঞৰি থাকে আচলতে মাজনী কোন আপুনি কিবা জানে নেকি জানো মাজনী তাই একমাত্ৰ ছোৱালী কিন্তু বিধাতাৰ কি যে লীলা কোনোবা নৃশংসতাৰ বলি হ'ল তাই মাজনী ভাল কাম কৰিলেও মাজনী আজি মই হাঁহিম নে কান্দিম একো ধৰিবই পৰা নাই আজি যদি তোৰ দেউতাই জীয়াই থাকিলহেঁতেন কম আনন্দ পালেহেঁতেন নে মা নবৌ এই মাজনীক এতিয়া ক'ত পঢ়াম বুলি ভাবিছো তাইতো চহৰত পঢ়িবই মন পিছে টকা পইচা জানো মই পাৰিম পিছে হেৰি তাইক মাতচোন ময়ো এবাৰ সুধি চাওঁ মাজনী চাই আপুনি আছোন কি হ'ল মনে চাফৰা এইয়া এই তোৰ খবৰটো শুনি বৰ আনন্দ পালো বুজিছ পিছে এতিয়া ক'ত পঢ়িম বুলি ভাবিছ চহৰৰ কলেজ এখনতে পঢ়িম বুলি ভাবিছো চহৰত মাৰে জানো মনে চা তাই ইচ্ছা কৰিছে যেতিয়া পঢ়াবই লাগিব তাই ইচ্ছাৰ বিৰুদ্ধে মই নাযাওঁ মাটি দুবিঘা আছে দৰকাৰ হ'লে তাকে বিক্ৰী কৰি দিম আৰু প্ৰয়োজন হ'লে মই লোকৰ ঘৰত কামো কৰিম তথাপিতো তাই ইচ্ছাটো পূৰণ হয় এই তামোলখন দে পিছে হেৰি নহয় ময়ো দেৰি নকৰোঁ কি পাৰোঁ মই সহায় কৰিম এতিয়া মই কিন্তু উঠোহে বুজিছ হেৰৌ নাহ কিয় মই আকৌ ঘূৰি আহিবগৈ লাগিব নহয় চহৰৰ কথা ভালকৈ থাকিবি পঢ়া শুনা ভালকৈ কৰিবি যা নিজৰ উদ্দেশ্য কথা নেপাহৰিবি দে আৰে হ'ব দে হেৰৌ পঢ়িবলৈহে যাবি তই বিয়া দিটো উলিয়াই দিয়া নাই আহ এতিয়া
মাজনী তোমাৰ ঘৰত মা অকলে থাকে নেকি? অঁ অকলে থাকে, উপায় নাই বুজিছ। আৰু দেউতা? মই সৰু থাকোঁতেই দেউতা ঢুকাল। বৰ দুখ লাগে পাই। আৰে তহঁতে কিনো চিৰিয়াছ কথা পাতি আছ? এৰা অলপ জমনি কথা পাতচোন। ঐ আজি ৰাতিপুৱা নিউজত কি দেখিলো জান? কি? এজনী প্ৰেমিকাই তাৰ প্ৰেমিকক যে এটা ৰামচৰ দিছে বুজিছ? কিয়? সি বোলে আনজনীকো ভাল পায়। দফুল এক মালিক। অঁ আমাৰতো ক্লাছৰ সময় হৈছে। বল 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 বল। মাজনী মা বহকচোন বহক। কিয় বা আহিলে? কালিলৈ মোৰ ঘৰত অলপ কাম আছিলে, কৰি আহিবি, পইচা কেইটামানো লৈ আহিবি, মাজনীকে দিব পাৰিবি। হয় যাম যাম। যাবি কিন্তু? যাম 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 যাম। তেতিয়াহ'লে আহোঁ এতিয়া। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। ব'ল হোটেলত কিবা এটা খাই আহোঁ। নাযাওঁ, তহঁতেতো মোৰ ঘৰৰ অৱস্থাৰ কথা জানই। আৰে পইচা আমিহে দিম, তই খাবহে লাগে। নহয় এইটো অভ্যাস হৈ যাব। এদিন দুদিন তহঁতে খোৱাবি, সদায়তো তহঁতে নোখোৱাও। ঠিক আছে বাৰু তই থাক, আমি কেইজনী খাই আহোঁ। দেৰিয়ে হ'ল খুৰীদেউ। অৱশ্যে মই সন্ধিয়া পালেগেও কথা নাই, কাৰণ মই চহৰত দুদিনমান থাকিম। দেচোন দে, তই মাজনীলৈ কি দিবি দে। এয়া টকা 500 লৈ মাজনীক দিবিগে। হ'ব দে। আৰু ঘূৰি আহি মোক লগ কৰিবি, ভাল বেয়া খবৰটো দিবি, আৰু মই ভালে আছো বুলি কবি দে। হ'ব দে, কমগে মই। তই চিন্তা কৰি নাথাকিবি, এতিয়া মই গৈ থাকো। যা বোপাই যা। হেই অকণমান উঠকচোন। কওকচোন। এইটো বাৰু ইন্দ্ৰাণী ঘৰ হয়নে? মানে তাইক যে ঘৰত মাজনী বুলি মাতে। হয় হয়। কি হ'ল, তাৰ কিবা হৈছে নেকি? নহয় মানে কি হৈছে? সিদিনা কলেজৰ সন্মুখত ফুটা বমটোৰ লগত তাই মাজনী উৰি গ'ল। মাকে মৃতদেহটো বিচাৰি নাপালে, ছিন্ন ভিন্ন হৈ গ'ল তাইৰ মৃতদেহ। তেতিয়াৰ পৰাই তাই পাগলী হ'ল। মাজনীক বিচাৰি পায় বুলি তাই এনেদৰে জিতাত একাকাৰ কৰি ঘূৰি ফুৰে। কেতিয়াবা কিবা পালে খায়, নাপালে এনেদৰে শুই থাকে। হে প্ৰভু, যিসকলে এইবোৰ কাম কৰিছে তেওঁলোকক সুমতি দিয়ক। মাজনীৰ দৰে যাতে কোনেও অকালতে জীৱন হেৰুৱাব লগা নহয়, কোনো মাতৃৰ বুকু উদং নহওক। আহোঁ দিয়ক, আপুনি আপোনাৰ ডিউটি কৰক, মই আহিছোঁ।